বন্ধুসকল, মই বিশ্বজ্যোতি বৈশ্য। আজি আপোনালোকৰ মাজত আলোচনা কৰিম বিষ আৰু বিষ নিৰাময় সম্বন্ধীয় কিছু কথা। পেইন এণ্ড হাউ টু ৰিলিভ পেইন। বৰ্তমান সময়ত 90% মানুহে বিষত ভুগি থকা দেখা যায়। এই বিষ নিৰাময় কৰিবলৈ আমি নিজে সজাগ, সচেতন আৰু সমাজখন সচেতন কৰিব লাগিব। আমাৰ শৰীৰত ভিটামিন, প্ৰটিন, কেলছিয়াম আদিৰ অভাৱৰ বাবে মাংসপেশী দুৰ্বল হয়, শৰীৰত ব্লাড চাৰ্কুলেশ্যন কমি যায় আৰু তেতিয়া আমি বিভিন্ন ধৰণৰ বিষত ভুগিব লগা হয়। এই বিষ আমি প্ৰিভেণ্ট কৰিব লাগিব। প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। গতিকে বিষ আমি প্ৰিভেণ্ট কৰিবলৈ আমি বিষৰ কাৰণ জানিব লাগিব। বিষ সম্বন্ধীয় কাৰণ জানি আমি সেই বিষ প্ৰিভেণ্ট কৰিব পাৰোঁ। বিষৰ কাৰণ, কজ অফ পেইন। নাম্বাৰ 1, মেকানিকেল কজ, যিবোৰ আমাৰ বেয়া অভ্যাসবোৰৰ বাবে হয়। যেনে গধুৰ বস্তু দাঙা। ছোৱালীসকলে ওখ চেণ্ডেল পিন্ধা, চিগাৰেট খোৱা, এচি ৰুমত আৰামী চকীত বহি টিভি উপভোগ কৰা, অত্যাধিক কম্পিউটাৰ ব্যৱহাৰ কৰা, ড্ৰাইভিং, জাংক ফুড আদি ব্যৱহাৰ কৰাই 80% বিষৰ কাৰণ। নাম্বাৰ 2, ট্ৰমেটিক কজ, এক্সিডেণ্টৰ বাবে এই বিষ হয়। নাম্বাৰ 3, এজ ৰিলেটেড কজ, বয়স বৃদ্ধি হোৱাৰ লগে লগে আমাৰ শৰীৰত বিভিন্ন বিষে দেখা দিয়ে। নাম্বাৰ 4, ডিজিজ ৰিলেটেড কজ, কেঞ্চাৰ, কিডনী ডিজিজ, এনিমিয়া আদি বিভিন্ন ৰোগৰ বাবে এই বিষ হয়। হাউ টু ৰিলিভ পেইন, নিৰাময়ৰ উপায়। নাম্বাৰ 1, মেডিকেশ্যনছ। চিকিৎসকৰ ওচৰত গৈ আমি ঔষধৰ সহায়ত এই বিষ কিছু পৰিমাণে নিৰাময় কৰিব পাৰোঁ। নাম্বাৰ 2, ৰিলেক্সেশ্যন, মেডিটেশ্যন, অৰ্থাৎ মন স্থিৰ কৰিব লাগিব, অযথা চিন্তা নকৰিব লাগিব, ষ্ট্ৰেছ কমাব লাগিব। এইবিলাক কৰিলে লাহে লাহে বিষ কমি আহে। The incoming pain signals are passed from a sensory neuron in the lower back to a relay neuron in the spinal cord. The pain signals then ascend up to the brain. This pain impulse can be reduced by a specific type of neuron carrying signals back from the brain. As a result, fewer pain signals are sent to the brain, so we feel less pain. However, if for instance you are stressed, these brain signals can increase the pain signals. Therefore, studies show that patients with depression or anxiety experience more pain, while patients who have positive... Number 3, physiotherapy, অর্থাৎ physical medicine and rehabilitations. ফিজিঅ'থেৰাপি চিকিৎসকসকলে অত্যাধিক বিষৰ বাবে প্ৰথমে ইলেক্ট্ৰথেৰাপি ব্যৱহাৰ কৰে, যেনে IFT, ইণ্টাৰফেৰেঞ্চিয়েল থেৰাপি, ট্ৰেন্সক্লুটেনিয়াছ ইলেক্ট্ৰনিক নাৰ্ভ ষ্টিমুলেশ্যন, UST, আল্ট্ৰাছাউণ্ড থেৰাপি আদি ফিজিকেল এজেণ্টৰ দ্বাৰা প্ৰথমে বিষ কমায়। ইলেক্ট্ৰথেৰাপি ব্যৱহাৰ কৰাৰ ফলত ব্লাড ফ্ল' ইনক্ৰিজ হয়, নাৰ্ভ ষ্টিমুলেট হয় আৰু পেইন ইম্পাল্ছটো ব্লক হৈ যায়। তাৰ ফলত আমাৰ বিষবিলাক কমি আহে। Electrotherapy is no exception. Research into electrotherapy is ongoing, and the evidence about physiology and effects presented in this film are subject to change as the research progresses. It is important to bear in mind that of the evidence that exists currently, the quality is variable, sometimes good, sometimes not so good, and the results are at times contradictory. In tandem with research evidence, electrotherapy use requires skilled clinical decision-making
as to which modality to use and when. Used in the wrong situation or using the wrong dose can be ineffective, or at worst make a patient's condition deteriorate and may even be dangerous. All electrotherapy modalities involve the introduction of তাৰ পাছত এক্সাৰচাইজ থেৰাপি। এই থেৰাপিৰে মাংসপেশী সবল কৰিব পাৰি। আমি এক্সাৰচাইজ কৰিলে মাংসপেশী সবল হয়, ব্লাড চাৰ্কুলেশ্যন বৃদ্ধি পায়, জইণ্ট ষ্টিফনেছ কমি যায়, শৰীৰত চুৱেলিং থাকিলে চুৱেলিংবোৰ আঁতৰি যায় আৰু তেতিয়াই আমাৰ শৰীৰৰ পৰা লাহে লাহে বিষবিলাক আঁতৰি যায়। away within days to weeks. However, it can last for 3 months or more. These extended episodes are defined as chronic low back pain. The common treatment approaches for low back pain include exercises, relaxation techniques, and medications. To understand how these treatments work, let's first look at the structure of your lower back. The spinal column is made up of 24 vertebrae. Back problems and back pain commonly occur in the lumbar region. Each vertebra has an opening that forms the spinal canal and protects the spinal nerves. Facet joints and intervertebral discs connect the vertebrae above and below. These structures are held together by groups of ligaments and muscles. Muscles attached to the spinal column allow us to move, and they also support the spine, bearing the body's weight. If some of these muscles are tight, ফিজিঅ'থেৰাপি বা এক্সাৰচাইজ থেৰাপি pressure can ফিজিঅ'থেৰাপি চিকিৎসকৰ সহায়ত শুদ্ধকৈ কৰিলেহে আপুনি বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু একেৰাহে এক্সাৰচাইজ থেৰাপি কৰি থাকিলে আপুনি বিষৰ পৰা 90% উপশম পাব। পিছৰ পৰ্যায়ত কঁকালৰ বিষৰ এক্সাৰচাইজ সম্বন্ধে আলোচনা কৰিম। গতিকে নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু বেল আইকনটো দবাবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।